নমস্কাৰ। বহুত দিনৰ পিছত আজি ভিডিঅ' বনালোঁ। আচলতে আজি অলপ দিনৰ পৰা ইমানেই বিজি হৈ আছোঁ, মানে ভিডিঅ' বনাবলৈ মোৰ অলপো টাইম পোৱা নাই। আৰু ব্যস্ত হৈ থকাৰ দুটামান কাৰণ হ'ল, এক নম্বৰতে হ'ল শ্বুটিঙত বহুত বেছি ব্যস্ত হৈ আছোঁ। তাৰ মাজত বহুত কিছুমান টেনশ্যন, আৰু মোৰ গাও অসুস্থ আছিল। আৰু লগতে মোৰ ভণ্টিৰ বিয়া বুলি বহুত দিন বিয়াৰ কামতে গুচি গ'ল। আৰু ঘৰত এখন বিয়া পাতিলে কেনেকুৱা অৱস্থা হয় সকলোৱে জানেই কিমান কি। আৰু ককায়েক হিচাপেতো মোৰ বহুত মানে দায়িত্ব আছিল। গতিকে শ্বুটিং আৰু সেইখিনি মিলাই থাকোঁতেই তাৰ মাজত আৰু বিহু আহিল। গতিকে ইমানখিনি মানে কামত লাগি থাকোঁতে মই চেনেলটোত একো ভিডিঅ' বনাবলৈ সময় পোৱা নাই। আৰু মোক কৈ আছে বহুতে ভিডিঅ' দিয়া নাই কিয় বা বনোৱা নাই কিয়, কিন্তু মোৰ সেইটো কাৰণে একচুৱেলি ভিডিঅ' বনাব পৰা নাছিলোঁ। এনিৱেজ, এটা গুড নিউজ আছে। মই ভাবিছোঁ মোৰ যিটো ইউটিউব চেনেল আছে ধ্ৰুৱ কাশ্যপ, তাত মই খুব সোনকালে এটা নতুন প্ৰজেক্ট ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। আপোনালোকে চাগে নিশ্চয় ভাল পাব, আৰু মোৰো হেঁপাহ আছে সেইটো কামটো কৰা। গতিকে অলপমান টাইম মই বৃন্দাবনৰ চিৰিয়েলখন শেষ কৰি তাৰ শ্বুটিং শেষ কৰি তাৰপিছত সেই প্ৰজেক্টটো হাতত ল'ম বুলি ভাবিছোঁ। আৰু আজি মই আহিছিলোঁ উত্তৰ গুৱাহাটী। ইয়াত মোৰ এটা গানৰ শ্বুটিং আছিলে, খুব ধুনীয়া গানটো, কিন্তু ইমানেই বেয়া লাগিছে মনটো। আহিলোঁ, মেকআপ ল'লোঁ, দেখিছে কষ্টিউম কৰি ৰেডি, কিন্তু হ'ল কি, বতৰ বেয়া, একদম বৰষুণ। আৰু বৰষুণৰ কাৰণে শ্বুটিং কৰিব পৰা নাই। সেইকাৰণে কি কৰিছে, গাড়ীৰ ভিতৰতে বহিছে। আৰু গাড়ীখন নেদেখাওঁ বেছিকৈ, গোটেই কাপোৰ দিছে পিছফালে, গোটেই কাপোৰ দম হৈ আছে, কাপোৰৰ দম। গতিকে বিশেষ তেনেকুৱা একো নাই। মই ভাবিলোঁ কি, এনেই আছিলোঁ, মনটো অলপ বেয়া লাগি আছে, কামলৈ আহিলোঁ, কাম হোৱা নাই। আৰু আজিৰ পৰা আমাৰ বৃন্দাবনৰ শ্বুটিং অফ আছে কেইদিনমান, সেইকাৰণে গানৰ কামত আহিলোঁ। কিন্তু আহি পেলাই গতিকে কিনো কৰিম, চাওঁ এতিয়া বতৰটো কেতিয়া ঠিক হয়, কি হয়। যদি বতৰটো ভাল হয় তেতিয়াহ'লে শ্বুটিং ষ্টাৰ্ট হ'ব, আৰু নহ'লে আৰু আজিৰ দিনটো এনেই গ'ল। গতিকে এতিয়া আমি ৰৈ আছোঁ বৰষুণ এৰক। গানটো খুবেই ধুনীয়া। ময়ো মানে বহুত দিনৰ পিছত গান কৰিম। বিহুৰ আগতে গানৰ কাম কৰিলোঁ, তাৰপিছততো আৰু এতিয়া ছিংগাৰ সকলো বিজিয়ে হৈ আছে প্ৰগ্ৰেমত। এতিয়া লাহে ধীৰে আকৌ গানৰ কামবোৰ হ'ব, আৰু ময়ো চিৰিয়েলৰ শ্বুটিঙত ব্যস্ত হৈ আছিলোঁ। গতিকে আপোনালোকে মোৰ চেনেলটো চাই থাকিব, ছাবস্ক্ৰাইব কৰিব প্লিজ। মই আহি আছোঁ খুব সোনকালে এটা খুব ধুনীয়া কাম লৈ, আৰু এটা নতুন প্ৰজেক্ট আপোনালোকৰ মাজলৈ আনিম মোৰ চেনেলটোৰ যোগেদি। গতিকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।